নমস্কাৰ। আজিৰ ভিডিঅ'টিত দশম শ্ৰেণীৰ ইতিহাসৰ প্ৰথম অধ্যায়ৰ কেইটামান প্ৰশ্ন আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত সংঘটিত বংগ বিভাজন ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা। ২ নম্বৰ প্ৰশ্ন, 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল। চিপাহী বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? চিপাহী বিদ্ৰোহ 1857 খ্ৰীষ্টাব্দত সংঘটিত হৈছিল। ৪ নম্বৰ প্ৰশ্ন, বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাৰ টাউন হলত 11 মাৰ্চ তাৰিখে অনুষ্ঠিত সভাত জাতীয় শিক্ষা পৰিষদ নামৰ জাতীয় শিক্ষাৰ শীৰ্ষ অনুষ্ঠানটো গঠন হয়। ৫ নম্বৰ প্ৰশ্ন, কোনে পোনপ্ৰথম নাইটহুড উপাধি ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গোপাল কৃষ্ণ গোখলে। বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? 1911 চনত বংগদেশৰ একত্ৰীকৰণ হৈছিল। ৬ নম্বৰ প্ৰশ্ন, ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন কেতিয়া প্ৰৱৰ্তন কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1773 খ্ৰীষ্টাব্দত ইংলেণ্ড চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰিছিল। ৭ নম্বৰ প্ৰশ্ন, বংগ বিভাজনৰ ক্ষেত্ৰত কোন দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এণ্ড্ৰু ফ্ৰেজাৰ আৰু ব্যামফিল্ড ফুলাৰ। ৮ নম্বৰ প্ৰশ্ন, 1903 খ্ৰীষ্টাব্দত বংগ প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত কোন অধিষ্ঠিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এণ্ড্ৰু ফ্ৰেজাৰ। ৯ নম্বৰ প্ৰশ্ন, বংগ বিভাজনৰ চাৰিদফীয়া আঁচনি কোনে কেতিয়া ঘোষণা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1905 চনৰ 1 ছেপ্টেম্বৰত লৰ্ড কাৰ্জনে ঘোষণা কৰিছিল। ১০ নম্বৰ প্ৰশ্ন, বংগ বিভাজনৰ প্ৰতিবাদত ছাত্ৰ সংগঠন গঠন হৈছিল আৰু এই ছাত্ৰ সংগঠনৰ নেতৃত্ব কোনে বহন কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে সুৰেন্দ্ৰ নাথ বন্দ্যোপাধ্যায়। ১১ নম্বৰ প্ৰশ্ন, বংগ বিভাজন কাৰ্যকৰী হোৱা দিনটো বংগবাসীয়ে কি দিৱস হিচাপে পালন কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে জাতীয় শোক দিৱস। ১২ নম্বৰ প্ৰশ্ন, বংগমাতা ছবিখন কোনে অংকন কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অৱনীন্দ্ৰ নাথ ঠাকুৰে। ১৩ নম্বৰ প্ৰশ্ন, বংগ জাতীয় বিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1905 চনৰ ৬ আগষ্ট তাৰিখে। ১৪ নম্বৰ প্ৰশ্ন, স্বদেশী আন্দোলনৰ সময়ত সৰ্বমুঠ কিমানখন মাধ্যমিক আৰু কিমানখন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৬২খন মাধ্যমিক আৰু ৩,০০০খন প্ৰাথমিক বিদ্যালয় গঢ় লৈ উঠিছে। ১৫ নম্বৰ প্ৰশ্ন, স্বদেশী আন্দোলনৰ সময়ত গঢ় লৈ উঠা বেংগল কেমিকেলছ উদ্যোগ প্ৰতিষ্ঠানটো কোনে মুকলি কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আচাৰ্য প্ৰফুল্ল ৰায়ে। ১৬ নম্বৰ প্ৰশ্ন, কোন চনত কাৰ নেতৃত্বত সৰ্বভাৰতীয় মুছলিম লীগ নামৰ অনুষ্ঠানটো জন্ম হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1906 চনৰ ৩০ ডিচেম্বৰ তাৰিখে নৱাব ছলিমুল্লাৰ নেতৃত্বত মুছলিম লীগ জন্ম হৈছিল। ১৭ নম্বৰ প্ৰশ্ন, কি আইনমতে মুছলমানসকলে পৃথক নিৰ্বাচনৰ সুবিধা লাভ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1909 চনৰ মৰলে মিণ্টু সংস্কাৰ আইনৰ জৰিয়তে। ১৮ নম্বৰ প্ৰশ্ন, লালবাল পাল বুলিলে কোন তিনিজন ব্যক্তিক বুজায়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পালক বুজায়। ১৯ নম্বৰ প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1826 চনৰ ২৪ ফেব্ৰুৱাৰীত হৈছিল। ২০ নম্বৰ প্ৰশ্ন, বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে দিনাজপুৰত দ্বিতীয়খন বিশাল সভাত 1905 চনৰ ২০ জুলাইত গ্ৰহণ কৰা হৈছিল। ২১ নম্বৰ প্ৰশ্ন, স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন কোনে সম্পাদন কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভূপেন্দ্ৰনাথ দত্তই। ২২ নম্বৰ প্ৰশ্ন, বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী।